हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল 31 অক্টোবৰত অনুষ্ঠিত হৈ যোৱা অসম টেটৰ লয়াৰ প্ৰাইমাৰী সেকশনৰ 20টা মান অসমীয়া বিভাগৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হ'ব। প্ৰথমৰ পৰা একেলৈ ভিডিঅ'টো চাই যাব, চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল অপচনত ৰাখি দিব। আহক মূল টপিকছটোলৈ আগবাঢ়ি যাওঁ। প্ৰথমৰ প্ৰশ্নটোত লোৱা হৈছে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়, মানে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি তিনিজন ব্যক্তিক নামকৰণ কৰা হৈছে। সেই তিনিজন ব্যক্তি অপশ্যনত এনেকৈ দিয়া আছিল হেমচন্দ্ৰ লক্ষ্মী। তো ইয়াত হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। তো বন্ধুসকল আমি অকল কুৱেশ্যনটো লৈছোঁ আৰু তাৰ লগত অপশ্যনখিনি ঠিক তেনেকুৱা পোৱা নাই, জাষ্ট এনচাৰটো কি হ'ব সেইটো দিয়া হৈ আছে। তো প্ৰথমৰ পৰা একেলৈ চাই যাব, যদি কিবা মিষ্টেক হয় তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু ইয়াতে 20টা মান কুৱেশ্যন লোৱা হৈছে, আৰু যদি কিবা আপোনালোকৰ মনলৈ আহে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। প্ৰশ্নত আহিছিল মাধৱদেৱৰ ৰচনা হ'ল, মানে তলৰ কোনটো মাধৱদেৱৰ ৰচনা, ইয়াৰ শুদ্ধটো নামঘোষা। অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। ভানুমতী উপন্যাসৰ ৰচক কোন? ভানুমতী অসমীয়া একমাত্ৰ উপন্যাস যিটো হ'ল পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা। এবাৰত আছে অন্তৰীপ উপন্যাসৰ ৰচক কোন? অন্তৰীপ উপন্যাসৰ ৰচক হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। দেৱী গ্ৰন্থৰ ৰচক কোন? দেৱী গ্ৰন্থৰ ৰচক হ'ল নিৰ্মলপ্ৰভা বৰদলৈ। অসমীয়া ভাষাৰ বিশিষ্ট হৰধ্বনি আৰু ব্যঞ্জন ধ্বনি। অসমীয়া ভাষাত বিশিষ্ট হৰধ্বনি 8টা আৰু ব্যঞ্জন ধ্বনি হ'ল 21টা। অসমীয়া ভাষা কোনটো পৰিয়ালৰ, মানে কোনটো ভাষা পৰিয়ালৰ? বন্ধুসকল অপশ্যনত আপোনালোকে পাইছিলে যে ভাৰতীয় ইউৰোপীয়, অৰ্থাৎ ইণ্ডো ইউৰোপীয়, যিটো হ'ল ভাৰতীয় ইউৰোপীয়। তাৰপিছত আহিল সম্বন্ধবাচক পুৰুষ বিভক্তি, ইয়াত এক বুলি দিয়া হৈছে। ৰঙা কৰবীৰ ফুল গ্ৰন্থৰ ৰচক কোন? ৰঙা কৰবীৰ ফুল গ্ৰন্থৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। চৰি, ইয়াত হেমচন্দ্ৰ নহ'ব, হেম বৰুৱা, মনত ৰাখিব, হেম বৰুৱাটো শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন হৈছে আছাম ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে, আছাম হ'ব। আছাম ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ ৰচক কোন? ডক্টৰ বাণীকান্ত কাকতি। অসমীয়া ভাষা সন্দৰ্ভত প্ৰথমে কোনে কৈছিল, মানে অসমীয়া ভাষা সন্দৰ্ভত সৰ্বপ্ৰথমে কোনে লিখিছিল বা উল্লেখ কৰিছিলে? ইয়াত উত্তৰত আমি পাম হিউৱেন চাং। বিশুদ্ধ অসমীয়া ভাষাত লিখা প্ৰথম পুথি যিটো হ'ল প্ৰহ্লাদ চৰিত। তলৰ কোনটো সম্বন্ধবাচক শুদ্ধ শব্দ শুদ্ধ? তলৰ কোনটো সম্বন্ধবাচক শুদ্ধ শব্দটো শুদ্ধ? ইয়াত আছে শ্ৰদ্ধেয় ৰাইজ। নিৰ্দিষ্টতাবাচক প্ৰত্যয় শুদ্ধ হ'ল মানুহগৰাকী। এবাৰ আহিল হেমকক প্ৰকাশ পায় কেতিয়া, অৰ্থাৎ হেমকক কেতিয়া ৰচনা কৰা হৈছিল? এইটো হ'ল 1900 চন, 1900। শংকৰদেৱৰ ৰচনা কৰা নাটৰ সংখ্যা। শংকৰদেৱে মুঠ 6খন নাটক ৰচনা কৰিছিলে। এটা সন্ধি দিছিলে জগত যোগ জননী, ইয়াৰ শুদ্ধ সন্ধিটো হ'ব জগত জননী। তলৰ কোনটো অঘোষ মহাপ্ৰাণ ধ্বনিৰ উদাহৰণ? ইয়াত খ, থ আৰু ফ। অসমীয়া ভাষাৰ প্ৰধান উপভাষা। ইয়াতে চাব মই 2টা লিখিছোঁ, 3টা লিখিছোঁ। ইয়াত কিছু ঠাইত আমি 2টা বুলি পাওঁ, যেনেকৈ উজনিৰ ভাষা আৰু নামনিৰ ভাষা, আৰু কিছুমানৰ মতে 3টা হয়, যিটো হ'ল কামৰূপী উপভাষা, এটা হ'ল গোৱালপাৰীয়া উপভাষা আৰু এটা হ'ল কছাৰী উপভাষা। তো ইয়াত অলপ কনফিউশ্যন আছে, তো মই কিছুমানত 2টা পাইছোঁ, কিছুমানত 3টা পাইছোঁ। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি কুৱেশ্যনে আগবঢ়ালোঁ। যদি আপোনালোকৰ মেমৰিত কোনো কুৱেশ্যন থাকে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, নেক্সট পাৰ্টত আমি আলোচনা কৰাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ, জয় হিন্দ।